নমস্কাৰ বন্ধুসকল, ডি গোহাঁই ইউটিউব চেনেললৈ পুনৰ সকলোকে স্বাগতম জনাইছোঁ। আজি আহিছোঁ অন্য এটা ভিডিঅ'লৈ। ইয়াত চাবলৈ পাইছে মোৰ বেক চাইডে, RCC ফাউণ্ডেশ্যন। ইয়াত চাবলৈ পাইছে পোষ্টসমূহ ঢালাই দি থকা হৈছে, ইয়াতে ফৰ্মাৰ ফিটিং কৰি থকা হৈছে। এয়া চাওক, এইফালে অলৰেডি পোষ্টটো ঢালাই হৈ গৈছে। পোষ্টসমূহ খুলি ইয়াত এনেদৰে বস্তা লগোৱা হৈছে। ইয়াত চাবলৈ পাইছে বস্তাসমূহ লগালে মানে ইয়াত পানী মাৰিবলৈ সুবিধা হয়। এতিয়া চাওক, আৰু পোষ্টসমূহ আমি কেনেদৰে ঢলাই দিছোঁ সেয়াও দেখুৱাওঁ সবিশেষ। এইটো চাওক, চাটাৰিং খুলি ৰখা হৈছে আৰু পোষ্টসমূহ আমি কেনেদৰে ঢলাই দিছোঁ আৰু পোষ্টত আমি কি কৰিছোঁ সেয়াই সবিশেষ দেখুৱাম। এয়া চাবলৈ পাইছে পোষ্টসমূহ ইফালে ফৰ্মাৰ ৰেডি হৈ আছে আৰু এইফালে অলৰেডি ঢালাই হৈ গৈছে পোষ্টৰ। তো বহুত দিন হ'ল ভিডিঅ' বনোৱা নাছিলোঁ, যিহেতু বহুত গৰম। চাওক, চাওক খুব ধুনীয়াকৈ ওলাইছে পোষ্টটো, ক'তো দাগি চাগি হোৱা নাই, ক'তো ৰদ চদ ওলাবলৈ পোৱা নাই। তো বন্ধুসকল দেখিবলৈ পাইছে আমাৰ ইয়াত ঢালাই আৰম্ভ হৈ গৈছে। তো এতিয়া পোষ্টত আপোনালোকক কিদৰে মছলাত ভাইব্ৰেটৰ মাৰোঁ সেয়া সবিশেষ দেখুৱাম। ভাইব্ৰেটৰ মাৰিলে খুব ধুনীয়া হয় পোষ্টবোৰ, আপোনাৰ খোচা কৰা কেবি কৰিব নালাগে, লোহা চোহা অলপমান নোলাই, খুব ধুনীয়াকৈ পোষ্টটো ছেটিং হয়। তো ভাইব্ৰেটৰ মাৰো দেখুৱাম। আৰু এইখিনিতে কথা এটা কওঁ, যিসকলে মোৰ চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই, চেনেলটো অতি সোনকালে ছাবস্ক্ৰাইব কৰি ল'ব, যাতে নতুন নতুন ভিডিঅ'বোৰ আপডেট দি থাকিলে আপোনালোকে পাই থাকে। তো আপোনালোকে চাবলৈ পাইছে ঘৰৰ চাইজটো আছে, লেংথটো আছে 44, বেডটো আছে 30। আৰু এনেধৰণৰ বিল্ডিং বনোৱা সম্পূৰ্ণ চেটাৰিং যিহেতু মই নিজে দিওঁ। তো কোনোবাই যদি বনাবলৈ ইচ্ছা কৰে, নাওজান, চুঙাজান, বোকাজান, সৰুপথাৰ, যিহেতু এই বিল্ডিংটো এতিয়া বৰ্তমান বোকাজানত বনাই থকা আছে, আৰু এনেধৰণৰ বিল্ডিংসমূহ যদি কোনোবাই বনাওঁ বুলি ভাবে যোগাযোগ কৰিব, স্ক্ৰীণত মোৰ নম্বৰ দিয়া থাকিব। তো বলক, ভিডিঅ'টো আজিলৈ ইমানখিনি আছিলে।